এইফালে চবকে ইমান ছিৰিয়াছ মডত কাম কৰা দেখি নিশ্চয় গম পাইছে কিবা গ্ৰুপ এছাইনমেণ্টে হ'ব। হয়, আজি ৰাতিপুৱাতে মই লাইব্ৰেৰীলৈ আহিব লগা হ'ল, যিহেতু এছাইনমেণ্টৰ লাষ্ট ডেটো পালেহি আৰু আমাৰ ছেশ্যনেল এক্সাম চলি থকাৰ কাৰণে কৰিবলৈ সময়ে পোৱা নাছিলোঁ। তাকেহে আজি লাইব্ৰেৰীত লগ হৈ গোটেইকেইজনীয়ে কৰোঁ। আহি পায়ে চবেই নিজৰ মাজত কামবোৰ ভাগ কৰি ল'লোঁ। যিহেতু সোনকালে শেষ কৰিব লাগে, পটাপট আৰম্ভ কৰি গৈছোঁ। তাৰ মাজতে আকৌ টি ব্ৰেক এটা লৈ কেণ্টিনলৈ আহিলোঁ। আৰু এয়া চাহৰ লগত খাবলৈ ত্ৰিদিশাই ঘৰৰ পৰা নিজেই বনাই পকৰি আৰু কল লৈ আহিছিল। ঘৰৰ পৰা আঁতৰত থাকোঁ যিহেতু ঘৰত বনোৱা বস্তু খাবলৈ পালে আৰু কিমান ভাল লাগে। বাৰু আকৌ কামলৈ উভতিছোঁ, কিয়নো সোনকালে শেষ কৰি ম'ম' খাবও যাব লাগে। বতৰটো যিহে ডাৱৰীয়া কৰি আছে, সেইকাৰণে ৱেডাৰ ইমান আৰু। কিতাপকেইখন এনেহে চাইছোঁ, আজি বন্ধ বাৰ যিহেতু ইছ্যু কৰিব নিদিয়ে। ফাইনেলি আমাৰ কামখিনি শেষ হয় মানে 4টাই বাজিলে। ৰাতিপুৱা ইফালে 10টাতে অহা নহয়। বাৰু আজিলৈ ইমানেই আছিলে। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম। বাই বাই।